আয়ুষ কোৱা কোৱাচোন বাৰু তুমি কিমান ভাল পোৱা আৰে বাবা সদায় একেটা প্ৰশ্নই যে বাৰু কওঁ শুনা সদায় কোৱাৰ দৰে আজিও কওঁ তুমি হৈছে মোৰ অন্তিম ভাল পোৱা যাক মই চিৰদিনৰ বাবে নিজৰ কাষত পাব বিচাৰোঁ ইছ হ'ব অলপ বেছি ৰোমান্টিক তুমি প্ৰিয়া তুমি যেতিয়া মোৰ সন্মুখত থাকা মই অলপ বেছিয়ে ৰোমান্টিক হৈ পৰোঁ লাভ ইউ প্ৰিয়া বাৰু ঠিক আছে এতিয়া আমি যাওঁ ব'লা ঠিক আছে ব'লা শুনাচোন তুমি আমাৰ সম্পৰ্কটোৰ কথা ঘৰত কৈছানে বাৰু নাই কোৱা প্ৰথমতে মই নিজৰ প্ৰতিষ্ঠা কৰি লওঁ তাৰপিছত তুমি একেবাৰে লৈ যাম মই বাৰু শুনাচোন তুমি যে কেইদিনমানৰ আগতে চাকৰি এটা ইণ্টাৰভিউ দিব গৈছিলা তাৰ ৰিজাল্ট আহিলনে নাই আয়ুষ কোৱা চাবাচোন এইবাৰ যে তোমাৰ চাকৰিটো হ'ব মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস হয় তোমাৰ দৰে ইমান মৰম লগা আৰু চাপৰ্টিভ প্ৰেমিকা পাই মই সঁচাই বহুত সুখী জানো হ'ব লভ ইউ আয়ুষ লভ ইউ টু ভাই শুনচোন কথা এটা কওঁ আমাৰ গাঁৱৰ জুতিন যে ইমান কম সময়ৰ ভিতৰতে ইমান ধুনীয়া ছোৱালীজনী প্ৰেমিক হিচাপে কেনেকৈ পালে ৰে আৰু যে ছোৱালীজনীয়ে তাক প্ৰতিটো কামতে সমৰ্থন কৰে আৰু আমাক যে চিংগুল আছিলোঁ এতিয়াও চিংগুলেই আছোঁ বেয়াই লাগে কেনেবাকৈ যদি এইবাৰ জুতিনৰ চাকৰিটো হ'বলৈ পালে চাবি না মই যে শুই এনেকৈ নাই তাকে জানো দিব পাৰ আমি এতিয়া যাওঁ মুকুল পালাহি পালোহি ভাল বাৰু আহচোন আহা দেখা ল'ৰা আপুনি নিশ্চয় তোমাৰ লগৰী হয় মোৰ লগৰে হয় নমস্কাৰ তোমাৰ নাম মোৰ নাম বাবু বৰা ভাল বাৰু আহোঁতে তোমালোকৰ বিশেষ বাতৰি একো অসুবিধা নাই নাই একো প্ৰব্লেম হোৱা নাই খালি গৰমটোহে অলপ বেছি আৰু গৰমৰ কথানো কি ক'বা দিনক দিনে গৰমটো বাঢ়ি যাবলৈহে ধৰিছে মানুহৰে কৰ্মৰ ফল কি ক'বা দিনক দিনে গছবোৰ কাটি তহিলং কৰি পৰিছে বাৰু ঘৰত দেউতা আমাৰ ভালেই নহয় ভালেই চবেই ভালেই ঠিক আছে পানী খাওঁ কোৱাচোন পানী খোৱা লোৱা বাৰু এতিয়া নতুন কামটো ঠিকে ঠাকে চলিছে নহয় ঠিকে চলি আছে বাৰু দেউতা এতিয়া ঘৰতে ন এতিয়া ঘৰতে আছে বিশেষ কাম বন নাই তোমালোক দুজনে কথা পাতাচোন হা বিশেষ কল এটা আহিছে ঠিক আছে হেল্ল' চৌধুৰী হয় ওলাই আহিবনে নাই মই তাকে বাট চাই আছোঁ নমস্কাৰ আহিলোঁ দিয়ক ভালেই চৌধুৰী মোৰ ঘৰত অলপ আলহী আছে হয় মই এটা ব্যস্ত হৈ আছোঁ মই আকৌ কল কৰিম ঠিক আছে হয় ভাল বাৰু দিয়ক ঠিক আছে মা বহিছা
ঠিকে আছে কথা পাতিছা নহয় অঁ পাতিছোঁ মাৰ সৈতে? অঁ ঠিক আছে বাৰু প্ৰিয়া ওলাই আহাচোন আপোনালোকে চাওক আহিছোঁ এয়াই মোৰ ছোৱালী প্ৰিয়া এইবাৰ তাই ডিব্ৰুগড় মহাবিদ্যালয়ৰ পৰা MA সমাপ্ত কৰিছে অসমীয়াত প্ৰধান বিষয় হিচাপে লৈ আপোনালোক বহকচোন দেই মোৰ বিশেষ কাম এটা আছে মই যাওঁ অঁ ঠিক আছে ঠিক আছে খুৰা আজিলৈ আমি উঠোঁ ভাল বাৰু ঠিক আছে ঠিক আছে মুকুল ঘৰৰ পৰাই খবৰটো জনাবা ঠিক আছে খুৰা অঁ আছিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে সুঁৱৰি জতিনক একেলগে দেখিলে হিংসাই লাগে জান হ'ব দে তোৰ এদিন টাইম আহিব নহয় তেতিয়া চাম নহয় তই কিমান পাখৰি আমাৰ বাৰু ৰচোন তই বোলে আজিৰ দিনটো একো খোৱা নাই তাৰ লগত কিবা লাগিলি নেকি নাই নাই তাৰ লগত একো লগা নাই আজি মই গৈ আছোঁ মানে প্ৰিয়জনৰ দীৰ্ঘায়ু কামনা কৰি বৰ ৰাখিছ ন ইছ কি যে কৈ থাকো নহয় ৰ মই তাতে ফোন এটা লগাই লওঁ তোৰ তাক মানে প্ৰিয়া অঁ দেউতা তোমাৰ লগত বিশেষ কথা কেইটামান আছে হয় দেউতা কওকচোন পৰহি দিনাখন যেন সেই ল'ৰাজন যেন আহিছিল অঁ অঁ মুকুল এজন খুব ভাল ল'ৰা স্বভাৱ চৰিত্ৰও ভাল ধন টকা পইচাৰ কোনো অভাৱ নাই গতিকে এজনী জীয়েকৰ পিতৃ হিচাপে মই তোমাৰ বিয়াৰ কথা ভাবিছোঁ কি বিয়া নাই নাই মই এতিয়া বিয়াৰ বাবে সাজু নকৰোঁ কি সাজু ন তোমাৰ এতিয়া বয়স হৈ আহিছে এনেদৰে তোমাৰ বয়স ৰখি নাথাকে নহয় উপযুক্ত ল'ৰা পাইছোঁ মোক তুমি এই দায়িত্বৰ পৰা মুক্ত কৰি দিয়া কি সাজু নোহোৱা ইমান ভাল ল'ৰাজন পোৱাৰ পিছত তুমি কৈছা সাজু নোহোৱা সকলো ফালৰ পৰা পৰিণত এজন ল'ৰা পোৱাৰ পিছতো তুমি তোমাৰ পৰা এইটো আশা কৰা নাছিলোঁ কি এইবোৰ কি কৈ আছা দেউতা তুমি ইমানখিনি আগবঢ়াৰ আগতে মোৰ মনৰ কথা জানিবলৈ এবাৰো চেষ্টা নকৰিলা তোমাৰ মনৰ কথা এজন পিতৃ হিচাপে তোমাৰ মনৰ সকলো কথা মই জানো বুলিয়েই ভাবোঁ তথাপিও তোমাৰ সুখে মোৰে সুখ তোমাৰ যদি মনত যদি কোনোবা যদি আছে তুমি মোক ক'ব পাৰা মানে দেউতা মই তোমাৰ পৰা এটা কথা লুকুৱাই ৰাখিছিলোঁ মই যতীন নামৰ ল'ৰা এজনক ভাল পাওঁ তেওঁ মোৰ সম্পৰ্ক প্ৰায় 3 বছৰেই হ'ল তেনেহ'লে মোৰ ছোৱালী তলে তলে বহুত ডাঙৰ হ'ল মই গমেই নাপাওঁ তোমাৰ সুখেই মোৰ সুখ গতিকে সেই যতীন নামৰ ল'ৰাজনক মই এবাৰ লগ কৰিবলৈ বিচাৰোঁ ঠিক আছে দেউতা মই তাক মাতি দিম তুমি ইয়াতে অলপ বহাচোন অঁ, ঠিক আছে। মই দেউতাক মাতি দিম হে ডেকা ল'ৰা হয় খুৰা নমস্কাৰ নমস্কাৰ বহা তোমাৰ নামটো কি আছিল মোৰ নামটো খুৰা যতীন যতীন হয় হয় আয়ুষ কাৰ নাম তেনে আয়ুষ মোৰ নামেই হয় আপোনাৰ জীয়ৰে মৰমতে মোক আয়ুষ বুলি মাতে আচ্ছা হয়, ঠিক হয়। আছে
ঠিক আছে হয় যদি তোমাৰ চাকৰিটো নহয় কি কৰিম বুলি ভাবিছা বিশেষ একো ভবা নাই প্ৰথমতে ইণ্টাৰভিউটোৰ ৰিজাল্টটো আহি লওক তাৰপিছত ভাবিম ভাল বাৰু মোৰ হাতত এটা অফাৰ আছে মোৰ ডিব্ৰুগড় চাহ বাগানখনত মেনেজাৰ পোষ্টটো খালী হৈ আছে তাৰ বাবে যোগ্য ব্যক্তি এজন বিচাৰি আছে ঠিক তোমাৰ দৰে তুমি যদি ইচ্ছুক সেই পদটোত তুমি সোমাব পাৰা চাকৰিটো হৈ গ'ল জানা আয়ুষ তুমি মোক আজি বৰ ডাঙৰ উপহাৰ এটা দিলা ৰ'বা মই দেউতাক তোমাৰ চাকৰি হোৱা কথাটো কৈ আহোঁ দেউতা আয়ুষৰ চাকৰিটো হৈ গ'ল মাজনী ই যতীনে তোমালৈ ফোন চোন কৰিছেনে আজি 7 মাহ মানেই হ'ল না তাৰ কোনো খবৰ আহিছে না কোনো তাৰ ফোন আহিছে চোৱা মাজনী তোমাৰ এনেদৰে বয়স ৰৈ নাথাকে জানাই মুকুল এজন ভাল ল'ৰা সি তোমাক সুখ ৰাখিব পাৰিব এজনী গতিকে ভাবিছোঁ তোমাৰ বিয়াখন হৈ গ'লে মই মোৰ দায়িত্বৰ পৰা মুকলি হৈ পৰিম তুমি না নকৰিবা এজনী ঠিক আছে দেউতা আপুনি যি ভাল দেখে তাকেই কৰক মই আপোনাৰ প্ৰস্তাৱত সন্মতি জনাইছোঁ খুৰা প্ৰিয়া ঘৰতে আছেনে প্ৰিয়া এতিয়া নাইকিয়া ক'লৈ গ'ল তাই এতিয়া নিজৰ সংসাৰত ব্যস্ত তাই তোমালৈ বৰ অপেক্ষা কৰিব কি কৈছে আপুনি তোমাৰ খবৰ নাপাই তাই আউলি বাউলি হৈ তাই মানসিক অৱস্থাত ভুগি পৰিছিল বেয়াকৈ এজন পিতৃ হিচাপে মনত বৰ দুখ লাগিছে সেইকাৰণে মই মোৰ দায়িত্বৰ পৰা সাৰিবৰ কাৰণে মুকুলৰ লগত তাইৰ সম্বন্ধ স্থাপন কৰিলোঁ যতীন আপুনি আমাৰ সকলোবোৰ কথা গম পাই কিয় এনেকুৱা কৰিলে আপুনি জানিছিলে প্ৰিয়াক মই কিমান ভাল পাইছিলোঁ মই তোমাক সকলোবোৰ কথা ক'লোঁ আমি সকলোবোৰ নিয়তিৰ হাতৰ পুতলা নিয়তিৰ বাহিৰ হৈ আমি ইচ্ছা কৰিলেও কোনো কাম কৰিব নোৱাৰোঁ যতীন তুমি নতুনকৈ তোমাৰ জীৱন আৰম্ভ কৰা যতীন তোমাৰ কাৰণে কোনোবা নহয় কোনোবা অপেক্ষা কৰি আছে